আহক তেন্তে আজি চাম আমাৰ স্কুলত সৰস্বতী পূজা কেনেকৈনো পাতিলো। এয়া পোনপ্ৰথমে সকলোৱে দেৱী সৰস্বতীৰ ওচৰত ধূপ চাকি জ্বলাই সেৱা লৈছে। পিছে সৰস্বতী পূজা বুলি ক'লে আকৌ স্কুলত খানাহে মেইন দেই। এইফালে আমাৰ দাদা কেইজন খানা বনোৱাত বিজি। এয়া আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজাৰ পৰিৱেশ আৰু এইফালে বহি আছে মাতৃ গোটৰ মহিলাসকল। আজি পূজা বুলি সকলোৱে আহিছে। বলক এতিয়া ভিতৰলৈ যাওঁ। আমাৰ ছাৰে পায়স বনাই আছে। ভাল হ'বনে ছাৰ? ভাল বনাই ৰাইজে ভাল বুলিয়ে কয়, প্ৰতিবাৰে মইহে বনাওঁ আৰু তেতিয়াহ'লে ভাল হ'ব চাগে। ভাল হ'ব ভাল হ'ব। খন্তেক পাছত নাম সামৰি সকলোৱে আশীৰ্বাদ লৈছে। ইয়াৰ পাছত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ল। অলপ পাছতে ছাৰে বনাই থকা পায়স হৈ গ'ল। সকলোৱে শাৰী পাতি ইয়াৰ পৰা এটা এটা পায়সৰ বাতি লৈ গৈছে। যিহেতু ছাত্ৰ ছাত্ৰীৰ পৰিমাণ বেছি আছিল, সুবিধা হ'বৰ বাবে স্কুলৰ ফিল্ডলৈকে পায়স আৰু প্ৰসাদ লৈ অহা হ'ল। স্কুলৰ ছাৰসকলৰ তত্বাৱধানত সকলো কাম ছিষ্টেমেটিকেলি কৰা হৈছে। ইয়াৰ অলপ পাছত আমাৰ ষ্টুডেণ্টসকলৰ অনুৰোধ মৰ্মে আয়োজন কৰা পুৰি চব্জিৰ খানা ৰেডি হৈ গ'ল। সকলোৱে খাবৰ বাবে ফিল্ডত লাইন পাতি বহি গ'ল। তাৰে মাজৰ পৰা আকৌ কিছুসংখ্যক বিলাবলৈ গ'ল। নাযাবনো কিয়? বিদ্যালয়ৰ যিকোনো কামত আগবাঢ়ি যোৱা ষ্টুডেণ্ট কেৱল তেওঁলোকেই। শেষত স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মাতৃগোটৰ সদস্যসকলৰ লগতে আলহী অতিথি সকলোকে অভ্যৰ্থনা কৰা হয়। আৰু আমাৰ স্কুলৰ সৰস্বতী পূজাৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।